নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জননীতাই স্বাগতম জনাইছোঁ মোৰ চেনেলৰ পুনৰ এটা নতুন ভিডিঅ'লৈ। ওপৰৰ থাম্বনেইল দেখি আপোনালোকে চাগে গমেই পাইছে ভিডিঅ'টো কি হ'বলৈ গৈ আছে। গতিকে যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন ভিডিঅ'খন পোৱাৰ বাবে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই বনাবলৈ লোৱা উপকৰণসমূহ হৈছে এয়া হৈছে কোসুলতি, ধুনীয়াকৈ চাফা কৰি থৈছোঁ, আৰু এয়া হৈছে ঘৰত শুকুৱাই থোৱা শুকান জলকীয়া আৰু আদা, নহৰু আৰু কাটি থোৱা পিঁয়াজ। এতিয়া এইখিনি ভালদৰে অলপমান থেতালি ল'ম। এতিয়া গেছত এখন কেৰাহী পাতি লৈছোঁ, তাতে অলপমান তেল দিছোঁ আৰু এই তেলখিনি অকণ সময় গৰম হ'বলৈ দিম। আৰু এয়া গৰম হ'ল, ইয়াতে কাটি থোৱা পিঁয়াজকেইডোখৰ দি দিছোঁ। এতিয়া পিঁয়াজখিনি অলপমান লৰাই অকণ ৰঙচীয়া হ'বলৈ দিম। ইয়াতে থেতালি থোৱা আদা আৰু নহৰুৰ পেষ্টখিনি দিম। আৰু ধুনীয়াকৈ লৰাই 2 মিনিট সময় চিমত দি ৰখাই থ'ম। এয়া হৈ গ'ল। ইয়াতে অলপমান হালধি গুড়া দি দিছোঁ। এতিয়া ধুনীয়াকৈ লৰাই ল'ম। এতিয়া ইয়াতে চাফা কৰি থোৱা কচু লতিখিনি দি দিম। ইয়াত দি ল'লোঁ, ধুনীয়াকৈ লৰাই ল'ম। ইয়াত বিশেষ বেছি একো মই ব্যৱহাৰ কৰা নাই। আদা, নহৰু, পিঁয়াজ, জলকীয়া গুড়ি অলপমান দিছোঁ। ইয়াতে অলপমান জিৰা গুড়া দিছোঁ, দি ভালদৰে লৰাই লৈছোঁ। আপোনালোকেও এনেদৰে বনাই খাবচোন, খুব সুন্দৰ হয়। এতিয়া পৰিমাণ জোখৰ এচামুচ নিমখ দি লৈছোঁ। আপোনালোকৰ সোৱাদ অনুযায়ী দি ল'ব। এতিয়া ভালদৰে মিশ্ৰণখিনি লৰাই ল'ম। অলপমান সময়ৰ কাৰণে ঢাকি দিছোঁ। এতিয়া ঢাকোনখন অঁতাই লৰাই ল'ম। দেখিছেনে বাৰু কালাৰটো ইমান সুন্দৰ হৈছে। এতিয়া 2 মিনিট সময়ৰ কাৰণে থৈ দিছিলোঁ, আকৌ এবাৰ লৰাই দিম। বৰ সুন্দৰ হৈছে দেখি কালাৰটো, হয়নে নহয় বাৰু? আকৌ অলপ সময়ৰ কাৰণে ঢাকন দি থ'ম। এয়া দেখিছে, ঢাকনখন আকৌ অঁতাই দিছোঁ। ফাইনেলি আমাৰ কচুলতিখিনি বনোৱা হৈ গৈছে। গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। এতিয়া ধুনীয়াকৈ এটা পাত্ৰত কাঢ়ি ল'ম। এয়া দেখিছেনে, ইমান সুন্দৰ হৈছে কালাৰটো। এইদৰে বনাই
খাবচোন আপোনালোকে, বহুত ভাল লাগে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট এটা কৰি জনাই দিব।